ইউনিছ তামুলীয়ে 8 ফেব্ৰুৱাৰীত 100জন মিয়া শিৱসাগৰৰ কাম কৰিবলৈ লৈ যাম বুলি ক'লে। আৰু বৰ্তমান তেখেতৰ স্থিতি যদি চায় তেনেহ'লে তেখেতে এয়াৰপৰ্টত এখন ফটো দিছিল, যিখনৰ পৰা বুজা যায় তেখেতে যে অসমৰ পৰা উৰা মাৰিলে বাহিৰলৈ। কথাতে বতা পায়, কথাতে কটা যায় বুলি কথা এষাৰ আছে। হয়তো তেখেতে মিয়া শব্দটো বুজাবলৈ বিচাৰিছিল, যিসকল অসমৰ মুছলমান হয় সেইসকলক শিৱসাগৰলৈ লৈ যাম, সেইসকলকে আপোনালোকে মিয়া বুলি কৈ আছে। কিন্তু তেখেতে ভিডিঅ'ত কৈ পালে যে 100জন মিয়াই লৈ যাম। তাৰ পৰা কি হ'ল, সৰ্বসাধাৰণ ৰাইজে ভাবিলে যে সঁচাকৈ তেখেতে বাংলাদেশী মিয়া লৈ যাব। একচুৱেলি তেখেতে ক'ব বিচাৰিছিল আমি মুছলমানকে লৈ যাম, যিসকলক আপুনি মিয়া বুলি কৈ আছিল। তাৰ পৰাই বুজা যায় কথাতে কটা যায়, কথাতে বতা পায়। একচুৱেলি অসমৰ মিডিয়াত এতিয়া ডিছকাশ্যন কৰিবলৈ একো টপিক নাই। কোনোবাই কিবা এটা কথা ক'লে, কোনোবাই কিবা এটা কথা বকি দিলে, যি টি মুখত আহিলে কৈ দিলে, তাকে নিউজ বনি যায়, তাকে হেডলাইন বনি যায়। তো সৰু সুৰা নিউজৰ পৰা বিৰত থাকক, এইবিলাক নিউজৰ পৰা বিৰত থাকক। আৰু দ্বিতীয় কথা হ'ল, সকলোৱে ইউনিছ তামুলীৰ পৰা বুজিব লাগে যে কিবা এটা কথা কোৱাৰ আগত কথাটোৰ পৰা কি প্ৰতিক্ৰিয়া হ'ব পাৰে, কি হ'ব পাৰে ভৱিষ্যতলৈ, সেইটো চাই চিতি ক'ব। ধন্যবাদ। জয় আই অসম।